মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষা বিষয়ৰ যিখন কিতাপ আছে তাৰ শিক্ষাৰ ধাৰণা আৰু লক্ষ্য এই যিটো অধ্যায় আছে প্ৰথম অধ্যায় এই অধ্যায়টোৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ কৰি দিব বিচাৰিছোঁ। তোমালোকে যদি প্ৰথমতে চেনেলটোলৈ এইবাৰ প্ৰথমবাৰৰ বাবে আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা, কিয়নো মই ইয়াতে এই প্ৰশ্নোত্তৰখিনি দি থাকিম। আৰু এতিয়া মই প্ৰথম যেটো প্ৰশ্ন বেছি সময় মই নলওঁ সেইবাবে মই প্ৰথম প্ৰশ্নটো আৰম্ভ কৰিছোঁ। তোমালোকে এই ধৰণেৰে লিখিব পাৰা, মই নকওঁ যে এনেকৈ লিখিব লাগিব প্ৰশ্নৰ উত্তৰটো। তোমালোকে ইয়াৰ আলম লৈ নিজাকৈ লিখিবলৈ চেষ্টা কৰিবা, কিয়নো ভাল নম্বৰ পাবলৈ হ'লে প্ৰশ্নৰ উত্তৰবোৰ কিছু পৃথক পৃথক হ'লে যি সকল পৰীক্ষকে বহিবোৰ চাব তেওঁলোকে ভাল পাব আৰু সেইমতে নম্বৰ দিব। গতিকে প্ৰথম যেটো প্ৰশ্ন এই প্ৰশ্নটো হৈছে যে এডুকেশ্যন শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা, এনেকৈ বুলি দিয়া আছে কিতাপখনত। এটা উত্তৰটো এনেকুৱা যে এডুকেশ্যন শব্দটো লেটিন শব্দ ই আৰু ডুকৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। ইৰ অৰ্থ হৈছে জোৰ পৰা আৰু ডুকৰ অৰ্থ হৈছে মই আগবাঢ়ো। গতিকে এইটো যিটো ইয়াৰ শব্দৰ উৎপত্তিগত যিটো অৰ্থ সেই অৰ্থৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে আমি জোৰ পৰা আগবাঢ়ো সেইটোৱে হৈছে শিক্ষা। তো এডুকেশ্যন শব্দৰ আটাইকেইটা যিকেইটা শব্দ আছে বেছিভাগে লেটিন ভাষাৰ শব্দৰ পৰা অহা। তো তোমালোকে মনত ৰাখি থবা যে ই আৰু ডুকো সেই দুটা, আৰু ইৰ অৰ্থটো হৈছে জোৰ পৰা আৰু ডুকৰ অৰ্থ হৈছে মই আগবাঢ়ো। এতিয়া শিক্ষা বা এডুকেশ্যন শব্দটো আন এটা লেটিন শব্দ এডুকেয়াৰৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়। এডুকেয়াৰৰ অৰ্থ হৈছে বৃদ্ধি কৰা, বিকাশ কৰা, উন্নতি কৰা, আগবঢ়া ইত্যাদি। অৰ্থাৎ শিক্ষাই ব্যক্তিৰ অন্তৰ্নিহিত শক্তিসমূহৰ বিকাশ কৰে। প্ৰথমটো তোমালোকে গম পালা, প্ৰথমটো হৈছে আমি জোৰ পৰা আগবাঢ়ো, আৰু দ্বিতীয় যিটো ইয়াৰ যিটো নামৰ আমি অৰ্থ বিচাৰি পাওঁ সেইটো হৈছে এডুকেয়াৰ নামৰ এটা শব্দৰ পৰা আহিছে বুলি কোৱা হৈছে। আৰু এডুকেয়াৰ শব্দৰ অৰ্থটো হৈছে যে বিকাশ কৰা, উন্নতি কৰা ইত্যাদি। আন এটা লেটিন শব্দ হৈছে এডুচিয়েৰ। এডুচিয়েৰ বুলিও এটা শব্দ আছিলে লেটিন শব্দই, যাৰ অৰ্থ হৈছে টু নাৰিছ কৰা অথবা লালন পালন কৰা। যে শিক্ষাই এনেকুৱা এটা ব্যৱস্থা যিটোৱে আমাক কি কৰে, লালন পালন কৰে, আমাক আগবঢ়াই লৈ গৈ থাকে। তাৰ বাহিৰেও এডুকেটাম নামৰ এটা শব্দ আছে। এডুকেটাম শব্দটোৱে আকৌ দ্য এক্ট অফ টিচিং বা শিক্ষাদান কাৰ্যক বুজায়। আমি শিক্ষাদান কাৰ্যৰ যিটো স্কুলত হয় সেইটোকো বুজোৱা হয়, এইটো এডুকেটাম নামৰ শব্দটোৱে বুজায়। আমি তিনিটা পালো, তোমালোকে মন কৰিছা নিশ্চয়, মনত থাকিব, পৰীক্ষাত মনত ৰাখিবা যে ই ডুকো এইটো এটা থাকিলে, তাৰপিছত এডুকেশ্যন শব্দটো এডুকেয়াৰৰ পৰা আহে সেইটো এটা থাকিলে, তাৰপিছত এডুচিয়েৰ, তাৰপিছত থাকিলে এডুকেটাম। গতিকে শেষত আমি ক'ব পাৰোঁ যে এডুকেশ্যন বা শিক্ষাৰ আটাইকেইটা শব্দৰ পৰা এটা কথাই বুজা যায় যে শিক্ষাৰ দ্বাৰা এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশ হয় আৰু ই সমগ্ৰ জীৱন জুৰি চলি থাকে। এইটো তোমালোকে বুজি ল'বা, আৰু এইটো বুজি ল'লেই তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে লিখিব পাৰিবা। ইয়াৰ মই আগতেই কৈছোঁ যে এইটোৰ আলম লৈ তোমালোকে নম্বৰ অনুযায়ী প্ৰশ্নৰ উত্তৰ লিখিব লাগিব। শিক্ষা কি? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। এইটো 2 নম্বৰতে আছে, তোমালোকে কিতাপখনত চাই ল'বা। শিক্ষা কি? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা। শিক্ষাৰ অৰ্থ এটা শব্দতে বা এটা বাক্যতে প্ৰকাশ কৰিব পৰা নাযায়, কিয়নো ই অতি ব্যাপক আৰু জীৱনব্যাপী চলা প্ৰক্ৰিয়া। কিছু সংখ্যক শিক্ষাবিদৰ মতে শিক্ষা হৈছে অভিজ্ঞতা আহৰণ, আনহাতে অন্য এক মতৰ মতে শিক্ষা হৈছে পৰিৱেশৰ লগত খাপ খাব পৰা ক্ষমতা। নিশ্চয় বুজি পাইছা যে শিক্ষাই কি কৰে, আমাক পৰিৱেশৰ লগত খাপ খাব পৰাকৈ প্ৰস্তুত কৰি তোলে। শিক্ষাৰ দ্বাৰা অন্তৰ্নিহিত মানসিক শক্তিকে বিকশাই তোলাৰ কথাও বুজোৱা হয়। শিক্ষাৰ দ্বাৰা কি কৰে, মানুহৰ যিটো অন্তৰ্নিহিত মানসিক শক্তি থাকে নহয়, ইয়াক বিকশাই তুলিব পাৰে। শিক্ষাই আমাক নতুনকৈ আৰু উজ্বলাই তুলিব পাৰে। আমাৰ সকলোৰে ভিতৰতে অন্তৰ্নিহিত শক্তি থাকেই, আৰু সেই শক্তিখিনি কোনে উজ্বলাই তোলে? শিক্ষাই। শিক্ষাই ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ দ্বাৰা কেৱল শিশু শিকোৱাৰ কথাই কোৱা হোৱা নাই, বৰঞ্চ প্ৰাপ্তবয়স্ক লোকেও জীৱনৰ অন্তিম পৰ্যায়লৈকে শিক্ষা লাভ কৰি থকাৰ কথা কোৱা হৈছে।
তাৰমানে শিশুৱে যি লাভ কৰে সেয়াই শিক্ষা নহয় প্ৰাপ্তবয়স্ক লোক এজনেও শিক্ষা লাভ কৰি থাকিব পাৰে এতিয়া ধৰি ললা আমাৰ বহু বয়োজ্যেষ্ঠৰ পৰা আমি শিক্ষা লাভ কৰোঁ কিন্তু এনেকুৱা হ'ব পাৰে কম বয়সৰ এজন ছাত্ৰ বা ছাত্ৰী এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক কিবা এটা কথা শিকাই দিব পাৰে মোবাইলটোৰ কথাই হওক কম্পিউটাৰটোৰ কথাই হওক শিকাই দিব পাৰে বা জীৱনৰ অন্যান্য কথাও তেওঁ আন এজন ব্যক্তিৰ পৰা শিকিব পাৰে সেইটো বুজা কোৱা হৈছে শিক্ষা সমাজ বিজ্ঞানৰ আটাইতকৈ আৱশ্যকীয় অংগ শিক্ষা এদিনৰ সৃষ্টি নহয় ই হ'লে জীৱনজোৰা প্ৰচেষ্টা তো এইটো প্ৰশ্নৰ কাৰণে তোমালোকে এইখিনি কথা লিখিব লাগিব ইয়াত দিছিলে যে শিক্ষা কি সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা ইয়াত বিশেষ সংজ্ঞা ইয়াত দিব পৰা হোৱা নাই তোমালোকে আৰু কিতাপ পঢ়িবা অলপ ৰেফাৰেন্স কিতাপ পঢ়িবা পঢ়িলে তোমালোকে সংজ্ঞা নিজাকে সংগ্ৰহ কৰি ইয়াৰ লগত এড কৰি দিব পাৰিবা এতিয়া আহিলে সংকীৰ্ণৰ ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা তে শিক্ষাৰ অৰ্থ দুই ধৰণে প্ৰকাশ কৰা হয় সেয়া হৈছে সংকীৰ্ণ আৰু ব্যাপক অৰ্থ এইটো প্ৰশ্ন সাধাৰণতে আহি থাকে এইটো একেবাৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন হিচাপে তোমালোকে ধৰি ল'বা শিক্ষাৰ অৰ্থ দুটা যে এটা হৈছে সংকীৰ্ণ আনটো হৈছে ব্যাপক অৰ্থ সংকীৰ্ণ অৰ্থটো মানে কি সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে পৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়াৰ মাজেৰে বিদ্যালয় মহাবিদ্যালয়ৰ চাৰিবেৰৰ মাজত প্ৰদান কৰা শিক্ষা তাৰমানে আমি স্কুলত যি শিক্ষা লাভ কৰোঁ বা এটা ব্যৱস্থাৰ মাজত যি শিক্ষা লাভ কৰোঁ সেইটোৱে হৈছে সংকীৰ্ণ অৰ্থ শিক্ষাৰ আৰু ব্যাপক অৰ্থত শিক্ষা হৈছে জীৱনব্যাপী চলা এটা প্ৰক্ৰিয়া বাস্তৱ জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাই হৈছে শিক্ষা আৰু এইটো প্ৰশ্ন আমি দুটা পইণ্টতে শেষ কৰিছোঁ কিন্তু তোমালোকে মন কৰিবা এই যিটো প্ৰশ্ন থাকে এই প্ৰশ্নটোত ইয়াৰ পাৰ্থক্যও লিখিবলৈ দিব পাৰে পাৰ্থক্যকেইটাও আমি এই ধৰণেই লিখিব লাগিব 4 নম্বৰ যিটো প্ৰশ্ন আছে শিক্ষাৰ দ্বিপক্ষীয় আৰু ত্ৰিপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা এইটো মই চমুকৈ এনেকৈ দিছোঁ যে শিক্ষাবিদ ছাৰ জন আডামছে তেখেতৰ ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী নামৰ পুথিখনত শিক্ষাক দ্বিপক্ষীয় প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে ইয়াত দুটা পক্ষ আছে শিক্ষক আৰু শিক্ষাৰ্থী ইয়াৰ অৰ্থ হৈছে এজন আনজনৰ পৰিপূৰক আনহাতে জন ডিউৱে শিক্ষাক ত্ৰিপক্ষীয় পদ্ধতি হিচাপে অভিহিত কৰিছে তেওঁৰ মতে শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশ অপৰিহাৰ্য শিক্ষাৰ উদ্দেশ্য হ'ব লাগে শিক্ষাৰ্থীসকল যাতে সামাজিক পৰিৱেশত ভালদৰে খাপ খাব পাৰে তাৰ ব্যৱস্থা কৰা এই ক্ষেত্ৰত ছাত্ৰ হ'ল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী শিক্ষক হ'ল ক্ৰিয়া পৰিচালনাকাৰী আৰু সামাজিক পৰিৱেশ হ'ল তাৰ গতি নিৰ্ধাৰণকাৰী গতি নিৰ্ধাৰণ ইয়াত অকণমান নিৰ্ধাৰণৰ ওপৰত ৰেফ এডাল হ'ব বানানটো ভুল হৈ আছে অকণমান তোমালোকে এই আটাইকেইটা প্ৰশ্ন ইয়াৰ পৰাই লিখিব পাৰিবা মই আজি এই 4টা প্ৰশ্নই তোমালোকলৈ আগবঢ়াইছোঁ তোমালোকে কেনেকুৱা হৈছে জনাবা এনেকৈ দিলে হ'বনে সেইটোও জনাবা আৰু যদি ঠিকে আছে তেনেহ'লে ভিডিঅ'টো তোমালোকে লাইক কৰিবা আন ছাত্ৰ ছাত্ৰীয়ে পোৱাকৈ তোমালোকে শ্বেয়াৰ কৰিবা আৰু যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা থেংক ইউ